নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। অতি এটা ভাল খবৰ, বহুত এটা আনন্দৰ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এইখন হ'ল এখন অফিচ মেমৰেণ্ডাম আৰু এইখন হ'ল পে'মেণ্ট অফ ডিয়াৰনেছ এলাউন্স অৰ ডিয়াৰনেছ ৰিলিফ, মানে DA অৰ DR টু দ্য ছাৰ্ভিচ বা ছাৰ্ভিং গভৰ্ণমেণ্ট এমপ্লয়িজ, ষ্টেট গভৰ্ণমেণ্ট পেঞ্চনাৰ্ছ, ফেমিলি পেঞ্চন হোল্ডাৰ্ছ, এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চন হোল্ডাৰ্ছ ইন ৰিভাইজ ষ্টেটছ ইফেক্টিভ ফ্ৰম 1/1/2022 applicable for revised pay scale as per যিখন AS ROP আছে ৰুলছ 2017 1/1/2022 পৰা যি ডিয়াৰনেছ এলাউন্স বা ডিয়াৰনেছ ৰিলিফ সেইখন এফেক্টিভ কৰাৰ কাৰণে এখন মেমৰেণ্ডাম ইয়াতে অৰ্ডাৰ আহি হৈছে। আৰু ইয়াতে কি দিয়া আছে যে দ্য আণ্ডাৰচাইণ্ড ইজ ডিৰেক্টেড টু ৰেফাৰ টু ফাইনেন্স ডিপাৰ্টমেণ্টছ OM number FEG 8/2017-108 dated 6/12/2021 and to say that Governor of Assam is pleased to decide that the DNS যিখন এলাউন্স আছে বা DNS ৰিলিফ আছে to the state government employees and the pensioners who are entitled to draw pay and pension as per যিখন AS ROP rules 2017 shall be admissible as per rate shown below। কিমান পাৰ্চেণ্ট বহাইছে আহক আমি চাই লওঁ। ইয়াতে পিৰিয়ড দিয়া আছে, পিৰিয়ডটো দিয়া আছে ফ্ৰম জানুৱাৰী 1 তাৰিখ 2022 পৰা, আৰু ৰেট অফ DA অৰ DR এনহেঞ্চ হৈছে 3% এনহেঞ্চ হৈছে, আৰু ইয়াতে ৰেট অফ DA DR পাৰ মেনচাম 34% অফ বেচিক পে অৰ বেচিক পেঞ্চন। তো আপোনালোকৰ কাৰণে গুড নিউজ ইয়াতে এটা আহি গৈছে, আৰু এইখন তথ্য আপোনালোকৰ কাৰণে লৈ আহিছে প্ৰাথমিক তথ্য ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইখন অৰ্ডাৰ মনীষ ঠাকুৰ IAS কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আহিছে। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।